লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। আৰু তাৰ অৰ্থ হ'ল আল্লাহ ব্যতীত ইবাদত বন্দেগীৰ অন্য কোনো উপাস্য নাই আৰু মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁৰ প্ৰেৰিত ৰাসূল। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাসূলুহু। আৰু তাৰ অৰ্থ হ'ল মই সাক্ষ্য প্ৰদান কৰিছোঁ যে এক আল্লাহ ব্যতীত অন্য কোনো পূজ্য নাই আৰু তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মই আকৌ সাক্ষ্য প্ৰদান কৰিছোঁ যে নিশ্চয় হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা এবং ৰাসূল। কালিমা তাওহীদ। লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু লাহুল মুলকু ওয়া লাহুল হামদু ইহয়ী ওয়া ইউমীতু ওয়া হুয়া হাইয়্যুন লা ইয়ামুতু আবাদান যুল জালালি ওয়াল ইকরাম বিয়াদিহিল খায়র ওয়া হুয়া আলা কুল্লি শাইইন কাদিৰ। আৰু তাৰ অৰ্থ হ'ল এক আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই, তেওঁৰ কোনো অংশীদাৰ নাই, সমগ্ৰ সৃষ্টিজগত আৰু সকলো প্ৰশংসা তেওঁৰেই। তেওঁ জীৱন দান কৰে, আকৌ তেওঁৱেই মৃত্যু দিয়ে। তেওঁ চিৰজীৱ, কদাপি মৃত্যুৰ নহয়। তেওঁৰ প্ৰভাৱশালী আৰু মৰ্যাদাশীল। তেওঁৰ হাততেই সকলোবোৰ ভাল আৰু তেওঁৱেই সৃষ্টিৰ প্ৰতিটো বস্তুৰ ওপৰত ক্ষমতাশীল। কালিমায়ে তামজিদ। সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহ ওয়াল্লাহু আকবার ওয়া লা হাওলা ওয়া লা কুওৱাতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। আৰু তাৰ অৰ্থ হ'ল মহানতা আৰু সকলো প্ৰশংসা আল্লাহৰ বাবেই, আৰু আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই, আৰু আল্লাহ আটাইতকৈ ডাঙৰ। সকলো ক্ষমতা, শক্তি, মহিমা কেৱল আল্লাহৰ দ্বাৰাই, যিজন সৰ্বোচ্চ আৰু সৰ্বমহান।